Guys, back to my YouTube channel. স্বাগতম পুনৰ নতুন ভিডিঅ' লৈ গাইজ বেয়া নাপাব মই বহুত অসুবিধা হৈছে সেইকাৰণে ইমান দিন ভিডিঅ' বনাব পৰা নাই সেইকাৰণে আজি সৰস্বতী পূজা আমি তেন্তে আজি সৰস্বতী পূজা সেইকাৰণে ঘূৰিব যাম আৰু স্কুলত কিছু মই দেখাম বলক তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদি ভিডিঅ' ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই থ'ব গাইজ আজি কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি চাওক বেছি পিন্ধা নাই আমি চিম্পুল লোৱা চবে বাইক লৈ যাম মই লৈ যাম বাচন্তি মোৰ বাচন্তি এখন থাকেই এতিয়া যাওঁ মই উঠিলোঁ চাইকেলত মই আপোনালোকক দেখাই যাম পুৰা চাই থাকক আমি এনেকুৱা মানুহ না চাইকেল লৈ মোৰ বসন্তী এখন যেতিয়ালৈকে এখন বসন্তী এখন থাকে মোৰ লগত থাকিবই এখনে মোক বহুত হেল্প কৰিছে ভিডিঅ' বনোৱাত ইমান অলপ তেনে চাই থাকক কি হয় এবাৰ ঠুকুৰা ৰাস্তাৰে গৈ আছোঁ এই মই স্কুলত যা ডাইৰেক্ট মোৰ লগৰজনৰ ঘৰত যাম যাই কিনে ডাইৰেক্ট তাৰপৰা দেখাম এতিয়া চাই থাকক গাইজ মই সৰস্বতী পূজা আহি পালোঁ আমাৰ স্কুলৰ ওচৰত এইফালে আমাৰ স্কুলটো এফালে স্কুলটো এই আমাৰ এয়া যি আছোঁ আমাৰ স্কুলত যি আছে তুমি বহুত ভাল লাগে আমাৰ দাদাহঁত কোৱা দাদা এই হ'ব দাদাহঁত আছে এইফালে আমাৰ স্কুলত ডেক'ৰেশ্যন চাওক এইটো আছে আমাৰ স্কুলত কোৱা দাদা তুমি কিমানখিনি সহায় কৰিছা আমাৰ দাদা কিন্তু এইটো জি এছ হৈ আছে কালিৰ পৰা আমি লাগি আছোঁ এই সৰস্বতী পূজাখন ভালকৈ পাতিম বুলি এই বছৰ পৰাটো নাপাওঁ মই আৰু প্ৰণৱ সেইকাৰণে ভাল লাগিল স্কুলখনত এবাৰ ভালকৈ ভিডিঅ' এটা বনাব প্ৰণৱ ভাই লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা লগতে থাকে আপুনি লাইকটো দবাই দিব দাদাহঁত আমি আৰু ভিডিঅ'লৈ যাম বাৰু এতিয়া মই দেখাম পিছত এফালে পোৱালি ছোৱালী আছে আমাৰ বন্ধু এফালে আমি স্কুলখন ঘূৰিছোঁ পোৱা মানে এফালে চাওঁ ক্লাছৰুম এটা আছে ক্লাছৰুমটো আমাৰ ক্লাছৰুম এফালে মানে ছোৱালী আছে এইবিলাক ল'ৰা ছোৱালী ল'ৰা বহি আছে এফালে আমি যাওঁ এফালে বহি আছে পোৱালি এইবিলাক আমাৰ পোৱালিবিলাক ভাল লাগিছে আমি আপোনালোকে যাওঁ ছাবস্ক্ৰাইবাৰ কেইজন আমি আৰু যাম ইয়াত গোপী আছে গোপীবিলাকক দেখাম আৰু এইবিলাক পুৰা সৰস্বতীয়া আমি এইফালে ভিতৰলৈ যাম আৰু এতিয়া আমাৰ নাম চলি আছে নামবিলাক চাওক মোৰ নামবিলাক দেখিছোঁ আপোনাৰ নাম চাম বহি আছে আমাৰ মানে স্কুলৰ ভকত আমাৰ ভকত কীৰ্তন আমাৰ স্কুলত কেনেকুৱা লাগিছে নমস্কাৰ নোৱাৰিলোঁ গাইজ মই ইমান দেখাব নোৱাৰিলোঁ কাৰণ বহুত মানুহ দুনুহ আছিল না আৰু ভিডিঅ' বনোৱা ইমান নাছিল বনাম বুলি ভাবিছিলোঁ কিন্তু যদি ভিডিঅ' ভাল লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই দিব আজি ইমানতে আকৌ লগ পাম পুনৰ নতুন ভিডিঅ' লৈ ধন্যবাদ